মোৰ বৰ্ডিংটো প্ৰথমতে গোল গোল আছিলে, এতিয়া স্কোৱাৰ বনাই দিলোঁ। আজি লিটাৰখিনি চেঞ্জ কৰি দিলোঁ। এতিয়া দেখিছেনে কিমান চফা হৈছে। 6 দিনৰ মূৰত চাফ কৰি দিলোঁ। এতিয়াকে আপোনালোকক দেখুৱাই আছোঁ। তাৰপিছত আৰু কি কৰিব লাগে, এনেকৈ পানীটো ঠাণ্ডা কৰিবলৈ এনেকৈ কাপোৰখন পানী দিব লাগে বটল দি দিম। তাৰপিছত পানী কাপোৰ তিয়াই ঠাণ্ডা হ'ব লাগে। ঠাণ্ডা হ'ব নিজে গম পাব লাগিব, গৰম হৈছে নেকি। এই থাকোঁতে নিজে গম পাব লাগে। দিন হোৱাৰ পিছত এনেকৈ বহলাই দিব লাগে। চব আগতে ইয়ালৈকে আছিলে এটা পাৰ্ট, মানে 12 ফুট। ঘৰটো মানে 24 ফুট আছে বহলটো। ইয়াৰ পৰা ইয়ালৈকে 12 ফুট আছিলে। 12 ফুটকৈ 3টা চেম্বাৰ কৰিছিলোঁ। তাৰপিছত ভেকচিন দিয়াৰ পিছত 6 দিনৰ পিছত এনেকৈ বহলাই দিলোঁ। মানে 24 ফুট কৰি পেলাই 3টা 24 ফুট বহল কৰিলোঁ, 3 ভাগ কৰিলোঁ। গলি এটা দি দিছোঁ, সুবিধা হৈ যাবলৈ। মানে পানী বাচন দানা পাত্ৰবিলাক এনেকৈ ইয়াতে থ'বলৈ ভাল হয়। আপোনালোকক দেখুৱাই আছোঁ কেনেকুৱা হৈছে। আপোনালোকে কমেণ্টত জনাব। আৰু মোৰ ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব লাইক আৰু শ্বেয়াৰ এটা কৰি দিব। মই জিঅ'ডেৰ পৰা দেখুৱাই আছোঁ আপোনালোকক। ৱেইট কৰিছিলোঁ 10টা পোৱালি ধৰিছিলোঁ। 1 কেজি 700 গ্ৰাম হৈছিল। 790 গ্ৰাম হৈছিল। 90 গ্ৰামটো এৰি দিয়া হৈছিল। মানে 1 কেজি 700 হৈছে 7 দিনত। মানে 10টা পোৱালি ধৰিছিলোঁ। ধৰি মানে মোনাত ধৰি ৱেইট কৰিছিলোঁ কিমান হয়। 1 কেজি 790 হৈছে। 1 কেজি 700 হ'ব লাগে। এনেই ছুপাৰভাইজাৰে কোৱা মতে 20 গ্ৰাম কম আছে বুলি কৈছে।
হ'লে চাংখন বনাই আছোঁ, কমপ্লিট হোৱা নাই। 10 দিনৰ পিছত চাঙৰ ওপৰত তুলিব লাগিব। বাহিৰৰ ফালে যাওঁ। ইয়াতে এনেকৈ খলিয়াবিলাক শুকুৱাব লাগে। শুকুৱাই আকৌ এইখন চালনী আছে, কাৰণ শিল চলা চালনী বুলি ক'ব। মোৰ বৰ অসুবিধা হৈছিল, বিচাৰি নাপাইছিলোঁ। ঘনখন বালি চলাখন মানে চালনীখনে চালিলে এইবোৰ নহওকে, গতিকে সেই শিল চলা চালনী আনিব আপোনালোকে। এনেকৈ বনাই লৈছোঁ মই, দেখিছে অলপ বহল থাকে। তাৰপৰা এখন চালিব লাগে, চালি গুখিনি পেলাই গুবিলাক পেলাই খলিয়াখিনি আকৌ পাৰি দিব পৰা যায়। ৰ'দত শুকুৱাই লৈ